তো গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং আৰু সকলোকে স্বাগতম এটা নতুন ভ্লগত। আৰু এইফালে দুটা গ'ল, আগত দুটা গ'ল, এতিয়া মই অকলে যাম আৰু লৈ কেনে এতিয়া মিতুক ল'ম। মিতুক লৈ কেনে এতিয়া গৈ আছোঁ আমি। ফাৰ্ষ্ট এতিয়া মহামৃত্যুঞ্জয় যাম, মহামৃত্যুঞ্জয়ৰ পিছত লোকেল লাডাখ যাম। এইফালে চবে আহিছে আৰু বিদায় দিব। তো এতিয়া যাওঁ আমি। এতিয়া বেছি দেৰি কৰি নাথাকোঁ, মানে যোৱা কথা আছিল 9টা বজাতে। এতিয়া কেইটা বাজিল জানেনে গাইজ? 11:30 বাজিলে। তো এতিয়া যাম কেতিয়া, গৈ পাম কেতিয়া, আহি পাম কেতিয়া, সেইবিলাক নাজানো। এতিয়া যাওঁ আৰু এতিয়া মিতুক লৈ ল'ব লাগিব, ওচৰতে ঘৰ। তো এতিয়া মটৰব্লগ চেক কৰক আপোনালোকে। চলো যাওঁ যাওঁ দেই। হেল্ল' হেল্ল', মাইক টেষ্টিং। হেল্ল' হেল্ল' গাইজ, ফাইনেলি ওলাই দিলোঁ। এতিয়া ফাৰ্ষ্ট যাম মহামৃত্যুঞ্জয়, মানে মহামৃত্যুঞ্জয় এটা ভ্লগ এক্সট্ৰা বনাম, প্লাছ লোকেল লাডাখৰ এটা এক্সট্ৰা বনাম। কাৰণ মানে ধৰি লওক এটা গৈছোঁ, ধৰি লওক আজি গৈ আছোঁ এতিয়া বৰ্তমান পূজা কৰিবলৈ, যিহেতু বাইকখনৰ নতুন গাড়ী, পূজা কৰা হোৱা নাই। তো সেইকাৰণে যিহেতু গৈ আছোঁ আজি পূজা কৰিবলৈ এখন গাড়ীত, নতুন গাড়ীখনত ডমিনাৰত। তো সেইকাৰণে ধৰি লওক আৰু সিটো চাইডে হৈছে পাৰ্টি, মাংস চাংস লৈ যাম। তো সেইকাৰণে মানে দুটা ভিডিঅ' একেলগে মিক্স কৰি নিদিওঁ এটা ভিডিঅ'তে, বহুত দীঘলৈ যাব। সেইকাৰণে এক্সট্ৰা ভিডিঅ' বনাম। বাকী এইটো ভিডিঅ' আপোনালোকে মহামৃত্যুঞ্জয়লৈকে পাব, মহামৃত্যুঞ্জয়ৰ পৰা সেইটো এটা বেলেগ ভিডিঅ' কৰিম আৰু তেনেকুৱা। বাকী এতিয়া গৈ থাকোঁ। মিতুৰ ঘড়ী আগতে আছে, শিমলতল পাৰ হৈ কিনে পাম বাৰু। তাক লৈ লওঁ। বাপৰে বাপ, বাপৰে বাপ, বাপৰে বাপ। ভিউটো এংগেলটো কেনেকুৱা আহিছে ক'বচোন কমেণ্টত এবাৰ। লোকেল লাডাখ লাষ্ট আমি গৈছিলোঁ জুনৰ পিছত লোকেল লাডাখ যোৱা নাই। আগত দাদা আৰু আমাৰ চাদিকো ৰখি আছে। হাইজৰখন নুখুলিলেও নহয়, এতিয়া খুলিলেও মানে কি হয়, একো সেই কি বুলি কয়, বতাহ মাৰে, তো ভিডিঅ'ত তেতিয়া চাউণ্ড ৰেকৰ্ডিংটো ভাল নহয়। এইটো আহিলে। তই ক'ত যাৱ? ক'ত যাৱ? হা, তেল ক'ত ভাবি? বৰ্তমান ওলালোঁ, আমাৰ মৃত্যু ভাই আহি গ'ল। এতিয়া আৰু দেখা যাব আৰু কি হয়। এতিয়া তেল ভৰাম জাজৰিতে। মানে আমি পইচা তুলিছোঁ 300কৈ, প্ৰতিজনে 300 মানকৈ তুলিছোঁ। 300কৈ তুলি দেন 6জন মানুহ, তাৰে পৰা আৰু 200 তেল ভৰাম। মোৰ অলপ বেছিকৈ ভৰাব লাগিব, মাইলেজটো বহুত কম যিহেতু। আৰু মোৰ ৰিজাৰ্ভ লাগিলে জানেনে? কিমান চলিলে? 322 আৰু ৰিজাৰ্ভ লাগিলে তেল। মানে ধৰি লওক মাইলেজ মোৰ 23 মানকৈ দি আছে যিহেতু বৰ্তমান। তেনেকুৱা আৰু ধৰি লওক টোটেল ফুল টেংকি 360, 350, 360 তেনেকুৱা কিবা চামথিং যাব আৰু তাতকৈ বেছি নাযায়। মই ভাবিছিলোঁ 400, 450 মান পাব নেকি, নাপায়গৈ মানে। তো তেনেকুৱা বহুত কম মাইলেজটো। বাদ দিয়ক আৰু মাইলেজটো, আৰু কি আৰু। হাতী লৈছোঁ যেতিয়া হাতী পুহিবই লাগিব। এইফালে মামাহঁত আছে ৰখি, যিহেতু আজি হেৰি কি বুলি কয়, মেট্ৰিক পৰীক্ষা চলি আছে, চব পূৰা ডিউটি। আজি আছামিছ MIL আছে হ'বলা আজি দেই, মই ভালকৈ নাজানো। ইয়াতে তেল চেল ভৰাই লওঁ, দেন লগ পাইছোঁ আপোনালোকক। তো তেল ভৰাই ল'লোঁ, 800ৰ তেল ভৰাইছোঁ। ইমান পইচা নাই আৰু তেল চেল 5 দিনতে টেংকি খালী গেছ। আৰু 2টা ঘাট আছিলগৈ, সেইখিনি হ'ব আৰু পিছত। এইফালে চব গাইজ ঠাণ্ডা লৈ গৈছোঁ, আৰু বহুত কিবা কিবি আছে, সেইখিনি আপোনালোকক দেখাই থাকিম বাৰু। একদম তাতে গৈ দেখাম, চব বেগৰ ভিতৰত সোমাই আছে। এতিয়া ইয়াতে বেবিজাত গোটেইখিনি বস্তু লৈ ল'লে, আৰু এতিয়া চিধা হাইৱে যাম, আৰু চিধা কৈ আছোঁ আপোনালোক। হেল্ল' গাইজ, হাইৱে পাই গ'লোঁ ফাইনেলি। মোবাইলটো খুলি থৈ দিছিলোঁ, এতিয়া লগাইছোঁ আকৌ। তো এতিয়া প্লেনটো অকণমান চেঞ্জ হৈ গ'ল, মানে যদি আমি হেৰি কৰোঁ
মানে মৃত্যুঞ্জয়ত সোমাই কেনে যাওঁ তো তেতিয়া মানে কি হ'ব লোকেল লাডাখৰ পৰা আহোঁতে অকণমান আমাৰ দেৰি হৈ যাব তো দেৰি হ'লে মানে তেতিয়া আৰু সেইফালে ইমান জেগাবিলাক ইমান দিনত ভাল কিন্তু ইমান ৰাতি ইমান হেৰি নহয় আৰু ভাল নহয় ছেফ নহয় বিশেষকৈ তো সেইকাৰণে ভাবিছোঁ আমি ফাৰ্ষ্ট লোকেল লাডাখ যাওঁ তাতে গোটেইখিনি কাম কৰি আহোঁ আহোঁতে লাগি অকণমান মৃত্যুঞ্জয়ত সোমাই কৰি আহি যাম আৰু তেনেকুৱা বাকী কি হয় দেখা যাব এতিয়া আৰু গৈ থাকোঁ ইহঁত চব আগত আছে পিছত ৰখি গ'লোঁ মানে যিহেতু এই মোবাইল মাউণ্টটো লগাই আছিলোঁ তো ইহঁত চব আগত গ'ল সেকেণ্ড এইফালে যাব লাগিব মই পাহৰিয়ে গৈছিলোঁ ঘূৰাব লাগিলে এইফালে যাম বৰহমপুৰ হৈ কেনে এতিয়া এইফালে যাম লোকেল লাডাখ চাওক এই ট্ৰাকবোৰৰ পৰা মানে শান্তি নাই এইফালে যাম এতিয়া লোকেল লাডাখ আৰু আহোঁতে সোমাম মৃত্যুঞ্জয় এইটো ৰাস্তা দিয়ে যায় বাৰু মৃত্যুঞ্জয়ো তো আহোঁতে সোমাম মৃত্যুঞ্জয় এতিয়া আমি এতিয়া যদি মৃত্যুঞ্জয়ত সোমাওঁ প্ৰায় 2 ঘণ্টা লাগিব 2 ঘণ্টাত আমি 2টা বাজি যাব 2টা বাজি গ'লে আৰু কেইটা বজাতনো তাত যাম তো তেনেকুৱা কথা তো সেইকাৰণে সোনকাল ফাৰ্ষ্ট আমি হেৰি কৰি আহোঁ কি বুলি কয় তাৰ পৰা আহোঁগৈ তাৰে পিছত আৰু ইয়াতে সোমাম লাগিলে তো তেতিয়া একো কেছ নাই বাট আগতে মানে লোকেল লাডাখটো কৰি আহোঁ মানে তাতে ধুনীয়াকৈ এনজয় কৰি আহোঁ দিনতে ভাল মানে আৰু আবেলি হ'লে তাত বাঘ চাঘ ধৰি লওক হাতী চাতী বহুতখিনি কিবা কিবি ওলাব পাৰে সেইকাৰণে এইফালে চাওক মহামৃত্যুঞ্জয় মন্দিৰ এইটো চাইডে ইফালে গ'লে পাম মহামৃত্যুঞ্জয় আৰু ইফালে গ'লে পাম লোকেল লাডাখ আৰু ইয়াৰ পৰা 14 কিলোমিটাৰমান হ'ব লোকেল লাডাখ দূৰ আছে যথেষ্টখিনি দূৰ আছে আমাৰ ঘৰৰ পৰা প্ৰায় 38 কিলোমিটাৰ হয় তো তেনেকুৱা আৰু 14 কিলোমিটাৰ আছে ইয়াৰ পৰা 12-14 তেনেকুৱা কিবা হ'ব চামছোঁ আমি বৰহমপুৰ মাৰ্কেটত বজাৰত আৰু বহুতে কৈও আছে ফাৰ্মৰ ভিডিঅ' লাগে ফাৰ্মৰ ভিডিঅ' আনিম গাইজ কিন্তু এতিয়া যিটো কৰি আছোঁ তেনেকুৱা আৰু এতিয়া মোৰ চেনেলটো যিহেতু ফাৰ্মৰ ভিডিঅ' নহয় ফাৰ্মৰ চেনেল নাছিলে তো মই তেনেকৈ ফাৰ্মৰ ভিডিঅ' যিহেতু মই ক'তো যোৱা নাছিলোঁ কেইদিনমান তো সেইকাৰণে ফাৰ্মৰ ভিডিঅ' দিব ল'লোঁ তো ফাৰ্মৰ ভিডিঅ'কেইটাত বহুতখিনি আপোনালোকৰ মৰম পাইছোঁ ছাপোৰ্ট পাইছোঁ তো আহিব ফাৰ্মৰ ভিডিঅ' আহিব লাহে ধীৰে চব কৰিম আৰু গাইজ টেনশ্যন নল'ব আপোনালোকে খালি এইবোৰতো ছাপোৰ্ট কৰক সেইবোৰতো ছাপোৰ্ট কৰক চবতে ছাপোৰ্ট কৰক কাৰণ চবতে ছাপোৰ্ট লাগে তেনেকুৱা আৰু বাকী ইয়াতো মেট্ৰিক পৰীক্ষা হৈ আছে চাগে মেট্ৰিক পৰীক্ষা ইয়াতো হৈ আছে চাগে গাইজ সেইকাৰণে মানুহ চানুহ বহুত বেছি আছে আৰু চবেই ৰিয়েকশ্যনো দি আছে পূৰা ৰিয়েকশ্যন মানে হেলমেটত মোবাইল লাগি আছে প্লাছ আমাৰ ওচৰত কি আছে গাইজ হাল্ক ডমিনাৰ 400 আছে ইয়াৰ চাউণ্ড শুনিয়েই মানুহৰ মানে মুণ্ডিটো মানে পিছলৈ গুচি যায় কি গাড়ী এখন ইমান পিয়ৰ চাউণ্ড কেনেকৈ হ'ব পাৰে মই মানে কি ক'ম আৰু গাইজ আৰু বহুত লাউড 390তকৈও বহুত লাউড ইয়াৰ চাউণ্ডটো সেইকাৰণে ভাল লাগে চাউণ্ডটোৰ কাৰণে বিশেষকৈ মানে গাড়ীখন বহুত ভাল লাগে এইফালে চাওক গাইজ 3খন গাড়ী আৰু এতিয়া এইফালে চাহ বাগানৰ মাজত আহি পালোঁ ফাইনেলি আৰু বেছি দূৰ নাই 6-7 কিলোমিটাৰমান আছে চব ৰেডি একদম ফুল পাৱাৰ ভালে চাওক তো গাইজ সেইফালে বৰ্তমান ইহঁত আগত গ'ল আমি এতিয়া গৈ আছোঁ জয় বজৰংবলী ষ্টেণ্ডটো নাই
3 নম্বৰ গিয়াৰতে আছিল, অফ হৈ গ'ল গাড়ীখন সেইকাৰণে। তো এংগলবিলাক কেনেকুৱা পাইছে কমেণ্টত প্লিজ জনাব। ৰাস্তাটো ভাল আছিলে কিন্তু হা শিৱগুৱাহাটী আহি আছেতো, তো তাৰে তুলি আছে আৰু পইচা কালেকশ্যন। বাপৰে বাপ গাইছ, কি ৰাস্তা! এইটো ৰাস্তা নতুনকৈ বনাইছিলে আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ, তো এতিয়া বেয়া হৈ গ'ল আৰু। এই মেইন কেছ কি জানেনে গাইছ, এই ট্ৰাক চাকৰ পৰা মানে বহুত বেয়া হৈছে ৰাস্তাবিলাক। এই ট্ৰাক ডাম্পাৰ এইবিলাক পূৰা চলি থাকে ন, পূৰা ট্ৰেক্টৰ চেক্টৰ, সেইবোৰৰ কাৰণেও ৰাস্তাটো অলপ বেয়া হৈ যায়। তো এইখিনিতে দোকান এখন আছিলে, তো আমি যেতিয়া ফাৰ্ষ্ট আহিছিলোঁ লোকেল লাডাখ, তো ইয়াৰ দোকানৰ পৰা কিবা কিবি কিনি কিনে খাইছিলোঁ, মানে ভোক লাগি আছিলে যিহেতু। আমাৰ দেৱাশিষ ভাইহঁতৰ লগত আহিছিলোঁ বিশ্বনাথ চাৰিআলিৰ, সিহঁতে আহিছিল, তো সিহঁতৰ লগত আহিছিলোঁ আৰু আমি বসন্ত, মই আৰু দেৱাশিষ, ৰিণ্টু, তাৰপিছত আৰু এটা আছিলে, আমিকেইটা আহিছিলোঁ। সেইটো বহুত এটা ডাঙৰ কেছ। তাতো কি হৈছিলে, ৰিণ্টু আৰু ৰাজ, মনত পৰিলে, এডভেঞ্চাৰ বয় ৰাজ, তাৰ নামটো ৰাজ, মানে ইউটিউব চেনেলটো তাৰ এডভেঞ্চাৰ বয় আছিলে। চ' বিশ্বনাথৰ আছিলে সিহঁতো, তো সিহঁতৰ লগত আহিছিলোঁ আমি। দেৱাশিষ, মই, বসন্ত, আমি তিনিটা বাৰু লোকেল ট্ৰাক পাই গ'লোঁ, কিন্তু সিহঁতৰ লগত বেলেগ হ'লোঁ, মানে ক'ৰবাতে নগাঁও টাউনতে মানে আমি বেলেগ হৈ গ'লোঁ। পিছত আৰু বিচাৰি নাপালোঁ, সিহঁতে ক'লে কি আমি মৃত্যুঞ্জয় গৈ আছোঁ, তহঁতো আহি যা। আমি মৃত্যুঞ্জয় নগ'ল, আমি চিধা লোকেল লাডাখৰ ৰাস্তাত সোমাই দিলোঁ। তাৰপিছত সিহঁতে লোকেল লাডাখৰ পিনে আহি আছিলে। তাৰপিছত তেনেকৈ লগ পোৱা হোৱা নাছিল আৰু গোটেই দিনটো, মানে ধৰি লওক 12টা মানত আমি বেলেগ হৈছোঁ, তাৰপিছত চিধা আমি 6:30মান বজাত আমি লগ হৈছোঁ, মানে আকৌ লগ পাইছোঁ সিহঁতক। তো তেনেকুৱাও কেছ আছিলে আমাৰ বহুত। মানে কি হয়, এইবিলাক ৰাইড চাইড বা ট্ৰেভেল কিবা কৰি থাকিলে বহুত মেমৰিজ বনে, মানে পইচা পাতি খৰচ হয়, মেমৰিজ বহুত বনি যায়। তো সেইটো এটা ভাল। এতিয়া ধৰি লওক আজি আহিছোঁ এনেকৈ, তো ইয়াৰে ফটো চটোবিলাক একদম পূৰা থাকি যাব আৰু ইনষ্টাগ্ৰামত পষ্ট কৰিম, ইয়াতে পষ্ট কৰিম, তাতে পষ্ট কৰিম, তো তেনেকুৱা। বাকী এইফালে চাওক পাহাৰ, আৰু এইখন গাড়ী কেতিয়া পাহাৰত ট্ৰেভেল কৰাব লৈ যাব পাৰোঁ। বাই বাই দি আছিলে ল'ৰাকেইটাই, পোৱালীকেইটাই বাই বাই দি আছে, স্কুলৰ পৰা আহিছে চাগে, ছুটি দিছে চাগে স্কুল। বাই বাই। বাপৰে বাপ গাইছ, পাহাৰ চাওক না, পাহাৰ ৱাও, কি আল্টিমেট লাগে। পাহাৰ মানে চকুন গাইছ, পাহাৰ মানে চকুন। আৰু পাহাৰ দেখি ইমানে মজা লাগে। আৰু এই খুৰীকেইজনী চাই আছে চব, পুৰা চাই আছে। ল'ৰা ছোৱালী ৰখি আছে চাগে স্কুলত। আৰু এইফালে তামোলৰ খেতি বহুত কৰি আছে, তামোলৰ খেতি। এতিয়া চাওক লাডাখৰ ফিল্ড, লোকেল লাডাখ যেতিয়া, লাডাখৰ ফিল্ডটো ল'বই লাগিব। ফুল একদম লাডাখৰ ফিল্ড মাৰি আছোঁ। বাপৰে বাপ গাইছ, ৰাস্তা চাওক, লাডাখৰ ফিল্ড দি আছে দেই ইয়াত গাইছ, পূৰা লাডাখৰ ফিল্ড দি আছে। তো এতিয়া গাইছ লাডাখৰ ফিল্ড পাই গৈছোঁ একদম। তো পালোৱে আৰু প্ৰায়, ফাইনেলি সেইটো ৰাস্তাতে সোমাই গ'লে এইফালে পাই যাম লোকেল লাডাখ। এইটোও বেয়া, মানে লোকেল লাডাখৰ ফুল ফিল, পূৰা ফিল ইয়াত মানে পাই যাবা। আৰু ৰাস্তাটো মানে কি হয়, এনেকৈ অফ ৰ'ডিঙতে ভাল লাগে। মোৰ সঁচা কথা কৈছোঁ, মই এনেকুৱা বেয়া ৰাস্তাতে মোক গাড়ীবিলাক চলাই ভাল লাগে বিশেষকৈ, কিয় নাজানো। কিন্তু কি ভিউ গাইছ, চাওক না কি ভিউ। অ' মাই গড গাইছ, কি ভিউ চাওক না এবাৰ।
কি ভিউ এইটো পাগল হৈ গৈছে এই প্ৰথমবাৰ আহিছে যে এইবাৰ তো এই পাগল হৈ গৈছে তো এইফালেদি এতিয়া যাব লাগিব অকণমান যাওঁ এইফালেদি এইটো চাইডে যাব লাগিব ओके गाइस तो देखिले शॉटकेटा केनेকুৱা লাগিলে ক'বচোন এবাৰ কমেণ্টত এতিয়া লাডাখৰ ফিল্ডটো পাই যাম মানে ইয়াত বাপৰে বাপ গাইস কি ৰাস্তা চাওক না এবাৰ আৰু ডমিনাৰক লৈয়ে আজি এসপ্তাহ হোৱা নাই এসপ্তাহ নহওঁতে ফুল এক্সট্ৰিম কৰাই দিলোঁ আৰু এইফালে চাওক वाटर क्रसिंग ইয়াৰ ওপৰত নিনিম আৰু গাড়ী মানে ইয়াৰ ওপৰত নিলে মানে বেছি এক্সট্ৰিম হৈ যাব ইয়াতে তেনেকৈ থৈ দিওঁ গাড়ীকেইখন ফালে আছক গাইজ ফাইনেলি হেভেন হিলছ লোকেল লাডাখ আহি পাই গ'লোঁ আৰু আমি ইয়াত যেতিয়া প্ৰথম আহিছিলোঁ লোকেল লাডাখত তো আমি তেতিয়া এইখিনি জেগা চাইকেল থৈছিলোঁ আমি ইয়াত চাইকেল লৈ আহিছিলোঁ যিহেতু এইখিনি জেগা চাইকেল থৈছিলোঁ আৰু ধুনীয়া জেগা আৰু অফৰোডিং দেখিলেই বহুত বেছি হৈ গৈছে অফৰোড আজিকালি আৰু ইয়াৰ আগৰবাৰ আহোঁতে বাইক লৈ এই ওপৰলৈকে লৈ গৈছিলোঁ কিন্তু এবাৰ নিনিও বাইক ইমান ওপৰলৈকে ৰাস্তা চাস্তাবিলাক ইমান ভাল নহয় তেতিয়া বাইককেইখন ইয়াতে থলোঁ লগ কৰি কিনে ধুনীয়াকৈ ফালে চাওক এইখন ইয়াতে আছে লগ কৰি থৈ দিছোঁ এতিয়া যাওঁ আৰু ওপৰত যাওঁ এতিয়া হেলমেট চেলমেট গোটেইখিনি লৈ যাব লাগিব এতিয়া বলক চলো এতিয়া গাইজ বৰ্তমান ট্ৰেক কৰি আছোঁ চাওক ৰ'দ দি আছে যিহেতু কেনেকুৱা লাগিছে বুজানে তো গাড়ী প্ৰথমতে ইয়াত তাত থৈছিলোঁ কিন্তু আনি কিনে এতিয়া বৰ্তমান সেইখিনিতে থৈ দিছোঁ মানে এইখিনিত আৰু ভালকৈ ছেফ থাকিব আৰু চাওক তো এতিয়া ওপৰত গৈছোঁ আৰু ট্ৰেক কৰি চলো গাইজ তহঁতে নাচাব পাৰ কেলা চাদি কৈ চাই তহঁতে জহৰা কেলা ট্ৰেকিং কৰি আছোঁ পূৰা বোলে চাওক আৰু এইখিনি জেগাতে মোৰ সিবাৰ আহোঁতে মানে গাড়ীখন ফচিছিলে যদি আপোনালোকে চাইছে দেখিছে চাগে তেতিয়া হাতীও আছে ইয়াত বহুত হাতী আছে হাতীৰ গু পূৰা ওলাই আছে য'তে ত'তে পৰি আছে এয়া চাওক এয়া জেগাটো দেখিছেনে গাইছ ইয়াত চব হাতী শুই থাকে ৰাতি চাওক ইয়াত হাতী থাকে হা কেনেকুৱা লাগিছে বহুত ভয় লাগিছে হাতী কথা কৈ আছে আজি ঘৰ ভগৱানে হাতী থকা জেগাত দেখিলি নে গাইছ আজি আশীৰ্বাদ কওক ঘৰ পাবলৈ ই কৈ আছে জিন্দা জিন্দা ঘৰ পালে গৈ হ'ল আমাৰ লগৰ তাৰ গাইছ অৱস্থা নোহোৱা হৈ গৈছে আৰু এনেকুৱা লগৰ ট্ৰিপত থকাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ কণ্টেণ্টটো ওলায় আমাৰ নহ'লে কণ্টেণ্টবিলাক চব বৰিং হৈ যায় কেনেকুৱা লাগিছে আৰু নাহো খুব কৈ আছিল গাইছ লোকেল লাডাখ যাম বুলি নতুন গাড়ী ল'লে লোকেল লাডাখ যোৱা কথা আছিল যিহেতু ভাল লাগিছে এয়া চাওক গাইছ হাতীৰ গু ফ্ৰেছ কিন্তু দেই নতুন এয়া চাওক এইটো হাতী অহা যোৱা কৰা ৰাস্তা এইফালে এখন ঠেং সেইফালে এখন ঠেং মানে জেগাটো খতৰনাক আছে এইবাৰহে দেখিছোঁ দেই গাইছ এনেকৈ হাতীৰ গু বেছিকৈ ইয়াৰ আগতে এনেকৈ দেখা নাছিলোঁ
এক্সট্ৰিম হ'ব গৈ আছে আজি ভিডিঅ'টো আৰু চব আগত মই পিছত আছোঁ বৰ্তমান এটা হেলমেট লহি এটা হেলমেট ল ফাইনেলি গাইছ গা ধোৱা জেগাকণ আহি পাই গ'লোঁ এটাই চোলাই খুলিলে খুলি দিলে আৰু নাযাওঁ আৰু ইয়াতে ধুনীয়াকৈ গা পা ধুওঁ চাওক গাইছ ফাইনেলি আহি পাই গ'লোঁ লোকেল দাদা এটা পৰিলে ৰ'ব দেখাইছোঁ এইটো চাওঁ পাঁচটা চাস্তা মাংস চাংস আছে সেইখিনি খাই লওঁ খাই কেনে চিধা আৰু ইয়াত গা ধুম আৰু গাইছ দক্ষিণা ভাগ এয়া চাওক গাইছ লোকেল দাদা এতিয়া ইয়াতে গা ধুম মানে বেছি ওপৰত নাযাওঁ আৰু এইখিনিতে যিহেতু প্ৰতিবাৰে আমি গা পা ধুওঁ তো এইখিনিতে ধুনীয়াকৈ গা পা ধুই আৰু কিবা কিবি আনিছোঁ সেইখিনিও আপোনালোক দেখাইছোঁ সেইবোৰ খাই চিধা আৰু এনজয় কৰিম এতিয়া অল চাই পিনে এইটো কি পিন্ধিছ এইটো কি পিন্ধিছ গাইছ কাপোৰ তাপোৰ খুলি ল'লোঁ এতিয়া খাম ফাৰ্ষ্টে খাম খাই কেনেহে গা ধুম এয়া চাওক ইয়াত 5টা আছে প্লাছ আৰু কিবা কিবি আছে এগালমান আছে কিবা কিবি চব দেখাইছোঁ আপোনালোকক ইয়াতে গা ধুব লাগিব এইটো কিন্তু চাওক না চেপেটা পূৰা ঠাণ্ডা লাগিছে মেইন কেছ জানেনে গাইছ ঠাণ্ডা লাগিছে তথাপিও গাটো ধুম আৰু এনজয় কাৰণে বঢ়িয়া বহুত ঠাণ্ডা পানীখিনি বহুত বেছি ঠাণ্ডা খুলি দেচোন এবাৰ এয়া চাওক গাইছ 5টা ইয়াত কি আছে মাংস পোলাও আৰু প্লাছ 5টা এতিয়া চবকে 5টা দিব পূৰা বঢ়িয়াকৈ খাওঁ আৰু এতিয়া হাতে দিয়ে আৰু উপায় নাই গৰম হৈ আছে অকণ খাই লওঁ নেকি ন ফাৰ্ষ্টে নহয় নাতিব যে অটকাল তো এইফালে চাওক গাইছ 5টা আৰু চামুচ নাই হাতে দিয়ে খাব লাগিব আৰু উপায় নাই আমি যিহেতু জংঘলী মানুহ চাওক 5টা কেনেকুৱা লাগিছে টেষ্ট মজা চবৰে অৱস্থা কহিন মানে ইমানখিনি পেকিং কৰি আহিলে আৰু এতিয়া পানীত এনেকৈ বহি কেনে পানী নহয় আৰু শিলৰ ওপৰত বহি লৈছোঁ বহি কেনে এতিয়া এইখিনি খাই লওঁগৈ তাৰপিছত লগ পাইছোঁ গাইছ এতিয়া 5টা খাই হ'ল 5টা খাই কেনে এইফালে চাওক পোলাও মানে ভাজি আৰু তেনেকুৱা ভাতৰ এয়া আছিলে এয়া খালোঁ অকণমান এয়া চাওক পানী খাই আছে পানী খোৱা চিষ্টেমটো অলপ কেজুৱেল এইটো এটা খাই আছে এতিয়া পোলাও খাই আছোঁ মজাকৈ বঢ়িয়া টেষ্টি অলপ ভোকো লাগি আছিলে ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাছিলোঁ তো এতিয়া এইখিনি খাই লৈছোঁ তাৰপিছত মাংস চাংস আছে সেইগালো খাম সেইগালো দেখাম আপোনালোকক চাই দেখক ভিডিঅ'টো শেষলৈকে কেনেকুৱা দুইনে তো গাইছ বৰ্তমান যোৱাকালি মানে আমাৰ আহি পোৱাওঁতে অলপ দেৰি হৈ গ'ল দেৰি হৈ যোৱাৰ ফলত তেনেকুৱা আৰু কথাটো তাৰপাছত গাড়ী চাড়ী গোটেই লেতেৰা হৈ আছিলে যিহেতু লোকেল লাডাখত মানে পূৰা একদম অফৰোডিং কৰিছিলোঁ তো এতিয়া আজি ধুলোঁ বাৰু গাড়ীখন পূৰা চাফা কৰি থৈ দিছোঁ চিকচিকা কৰি থৈ দিছোঁ চাওক এইফালে গোটেই চাফা হৈ আছে গাড়ীখন আৰু পূৰা ক্লিন কৰি দিছে এইবিলাক খোলা নাই বোলো প্লাষ্টিকখিনি এৰুৱা নাই বৰ্তমান বাকী যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব নগাঁও যাওঁ বৰ্তমান অলপ কাম আছে দানা আনিব লগা আছে দেন মোবাইল এটা ল'ব লগা আছে এডিটিঙৰ কাৰণে ভিডিঅ' এডিটিঙৰ কাৰণে মানে এইটোত অলপ অসুবিধা হৈ যায় এই ষ্ট'ৰেজ আছে কিন্তু মানে প্ৰব্লেম হৈ যায় অলপমান তো সেইকাৰণে মোবাইল এটা লৈ আনিব যাওঁ বাকী কি হয় কি নহয় দেখা যাব পিছত দেখাম আপোনালোকক বাকী ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আজি আৰু ভিডিঅ' চিডিঅ' বনাই নাথাকোঁ তেনেকৈ বাই বাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব বাই বাই গাইছ বাই বাই